হেল্ল' গাইজ, আমাৰ ধুনীয়াকৈ প্ৰগ্ৰেমখিনি শেষ হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ যোৰহাটৰ পৰা গুৱাহাটী। কেনেকুৱা লাগিল যোৰহাট আহি? ভাল লাগিল, বহুত ভাল লাগিল। প্ৰগ্ৰেমটো ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া বাজিছে 11:45। আমাৰ পূৰা এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া গৈ আছোঁ পূৰা। আৰু এতিয়া আমি ৰখিলোঁ বোকাখাতৰ পেৰা একদম মানে ফেমাছ, যিহেতু ইয়াৰ পৰা অকণমান পেৰা লৈ যাওঁ। আৰু গজৰাজ হোটেল এইখন গ'লে বৰ ধুনীয়া পেৰা পায়, চাওঁ। পূৰা একদম বোকাখাতৰ পেৰা লৈ লৈছোঁ আৰু লগতে লৈ লৈছোঁ মিঠা দৈ। ইমান টেষ্টি ন মিঠা দৈটো, বহুত টেষ্টি। আৰু এতিয়া আমি আহি পালোঁ কাজিৰঙা। আৰু আহি থাকোঁতে ৰাস্তাত এনেদৰে গড় দেখিলোঁ। আৰু কাজিৰঙাত এখন বহুত ধুনীয়া ৰেষ্টুৰেণ্টত ভাত খাবলৈ ৰখিছোঁ। কিচাংকি নাম ৰেষ্টুৰেণ্টখনৰ। কাজিৰঙাৰ একদম মাজমজিয়াত আছে, বহুত ধুনীয়া হয়। আপোনালোকক দেখাইছোঁ। এতিয়া ভাত খাই লওঁ দেই। আৰু থালিখন ইমান ধুনীয়াকৈ বাঢ়ি দিছে, একদম খাবৰ মন গৈছে। এইকেইদিন ভালদৰে খোৱা বোৱা হোৱা নাছিল আৰু ইয়াৰ ৰাস্তাত আহি থাকোঁতে গণেশ বাবাও লগ পালোঁ। হেল্ল', পূৰা আমি আহি পালোঁ এতিয়া ভালকৈ অফিচ। ধুনীয়াকৈ যাত্ৰাটো শেষ হ'ল আৰু আহিয়ে এনেকৈ চৰবত খাব পালোঁ আৰু পূজা আৰু আমাৰ টিকলাই বনাই দিছে। থেংক ইউ। বাই বাই এতিয়া।